সদায় খঙত কাম কৰিব লাগে। আজি ভিডিঅ'টো হ'ব ধনিয়াৰ খেতিৰ বিষয়ে। ধনিয়া খেতি কেনেকৈ কৰিম আমি সকলোৱে চাই ধনিয়াখিনি লৈ লৈছোঁ। ধনিয়াখিনি ভালদৰে পিটিকি লৈ লৈছোঁ। কাৰণটো হ'ল ধনিয়াখিনি পিটিকি ল'লে এটা এটা আগফাল হৈ যাব, এটা এটা পৰা আগফাল হৈ যাব আৰু পুলিবোৰ ভাল হয়। ভালদৰে পিহি লৈছোঁ। এটা গ্লাছৰ বটল লৈ লৈছোঁ। গ্লাছৰ বটলত ভাল হয় ধনিয়াখিনি মই তাতে ভৰাই লৈছোঁ গ্লাছত। ধুনীয়াকৈ গোটেইখিনি ধনিয়া গ্লাছত ভৰাই দিম। বেছি ধনিয়া নাই, 50 গ্ৰাম ধনিয়া আছে। 50 গ্ৰাম কেনেকৈ কৰে দেখাম। এইটোৱে হিচাপ। 200 ml বটল এটাত ভৰাই লৈছোঁ। 150 ml পানী দিছোঁ। ভালদৰে লৰাই দিম। আৰু ধুনীয়াকৈ এটা ৰ'দ নপৰা ঠাইত থৈ দিম, যাতে পোহৰ নপৰে তাত। হ'ল এনেকৈ তৈৰাম। 2 দিন ভিজাই থ'ব লাগিব ধনিয়াখিনি। তৈয়াৰ লৈছোঁ চব। এইটো এনজাইমৰ কাম আহিব। এই পানীখিনি যিটো ধনিয়া জিকাইছিলোঁ এই পানী এনজাইমৰ কাম আহিব। ফেলে নিদিব আপোনালোকে। এই এনজাইম চাওক কি ধুনীয়া। এই সাৰৰ কাম আহিব। কলখন বেয়া আছিল, কঁঠালখন বেয়া আছিল। মাটিখিনি চ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। কলখন সলকি গ'ল ফেৰুডাল। এনেকৈ এই চিষ্টেমৰ এতিয়া বৰ্তমান মাটিখিনি চহাই ল'ম। বেছি নাই, অলপ। চাৰি ফুটকৈ চহাই ল'ম মাটিখিনি। বৰ্তমান চহাই আছোঁ।
বহুতকৈ দেখুৱাই বহুত মেহনত কৰি দেখুৱাই একো প্ৰব্লেমে নাই কম মেহনতত মই কাম কৰি দেখাই দি আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগছি লাইক কৰিব চেনেলটোক ছাবস্ক্ৰাইব কৰিব থেংক ইউ ৰিজাল্ট চাওক ৰিজাল্ট এই ৰিজাল্ট থৈনা ৰিজাল্ট চাওক যদি ভাল লাগছি লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব